আছে এয়া হ'ল লক্ষী মন্দিৰ এৰিয়া। এই জেগাটো লক্ষী মন্দিৰ হ'ল, সেইটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পথ, বশিষ্ঠ ৰোড বুলিও কয়। এতিয়া আহিলোঁ অলপ, বতৰ ভাল, বতাহ মাৰি আছে। এতিয়া আহিছিলোঁ মই মানে মোৰ ব্যৱসায় এই বজিতা ফাৰ্মাচীত যাব লাগে, চাব লাগে কাম। তাৰ আগতে মই যাওঁ মানে এইখিনিতে এখন গ্ৰিলৰ দোকান আছে, গ্ৰিলৰ দোকান এখন সোমাই যাওঁচোন। কিবা কাম এটা কৈছিলোঁ, কৰিছে নাই বাৰু চাওঁচোন। গ্ৰিলৰ দোকান ইয়াত বহুত অসমীয়া ল'ৰাবিলাকেই কৰি আছে আজিকালি গ্ৰিল বনোৱা কাম। গ্ৰিল মানে আৰু অসমীয়াত ক'বলৈ লোহাৰ কি হ'ব, জেওৰা জপনা যি য'ত আৰু লোহাৰে বনায়। এতিয়া গৈ চাওঁ। এইফালে লক্ষী মন্দিৰ, এইটো লক্ষী মন্দিৰৰ পিছফালৰ ৰাস্তা। অ' মোৰ নবনালা? মোৰ বনোৱা নাই, এইখন বনালা? অ' পঠাই দিব লাগিছিলে। হয় নেকি? অ' ৰিক্সা বেয়া, ঠেলাত নিবও পাৰিব। আচ্ছা, তোমালোকৰ এইখন ভাল এখন গ্ৰিলৰ দোকান নে? তোমালোকৰ মালিক জয়ন্ত দাস নহয় জানো? জয়ন্ত দাস গ'ল কেনিবা? ভিডিঅ' কৰি দিছোঁ, এই নাম্বাৰটো দি দিওঁ। কাৰোবাক লাগিলে মানুহে তোমালোকক এই অৰ্ডাৰ দিব, মাতিব নহয়। কামবিলাক ভালেই কৰা। জয়ন্তৰ কাম কৰা বহুত দিন হৈছে না, বহুত বছৰ হৈছে? 35 বছৰ। অঁ, জয়ন্তক মই পাইছিলোঁ বিয়া বাৰু নকৰোঁতে, সেই ডেকাৰ লগত আছিলে মানে, ডেকা বোলে এজনৰ লগত। ঠিক আছে, তোমালোক এটাকেইটা ল'ৰা। এই বিহাৰ কা হে গিয়া? তুমি বিহাৰ নে অসমৰ? ইয়াত বিহাৰৰ কোনো নাই নেকি? বিহাৰ গ'লগৈ। অসমীয়া ল'ৰা যে তোমালোকে এইবোৰ কাম শিকিছা। আজিকালি দেখোন অসমীয়া ল'ৰাই এইবোৰ কাম নকৰে, একো নকৰে। এই গাঁওবিলাকত কিছুমান এনেই সময় কটায়। সময় কটাই কি মানে, ভাওনা সবাহ কি ক'ত এনেই ঘূৰি ফুৰে আৰু। তোমালোকক ভাল লাগিলে, কাম কৰিছা, উন্নতি হ'ব। এইখন গ্ৰিলৰ দোকান। মই আকৌ এই চাংখন কৰাইছোঁ মানে হেৰি, ইয়াত কি থ'ম জানা? ফুলৰ টাব থ'ম ইয়াৰ ওপৰত। ঠিক আছে, ভাল, এখন উন্নত দোকানেই। কাৰোবাক দৰকাৰ হ'লে এই নম্বৰটোত খবৰ কৰিব। এইটো নাম্বাৰত ফোন মাৰিলে পাই যাবনে? তোমালোকে ঘৰতো কাম কৰি দিয়া নহয়, এই বিল্ডিঙৰো কাম কৰা, যিকোনো কাম কৰা। ঠিক আছে, হ'ব। এইখন এতিয়া কেনেকৈ নিয়া যাব? এই ৰাস্তাটো বেয়া হৈ আছে, এইটো ভাল কৰিলে ভাল আছিলে। এইটো চৰকাৰে ভাল কৰিব লাগিছিলে। বহুত মানুহ আছে এই ৰাস্তাটোতো, চৰকাৰে মানে ইয়াৰ কোনোবা কাউন্সিলৰ বা এইটো লিডাৰ, সমাজসেৱা কম কৰা মানে ভাল কৰিলে ভাল। সেইটো হ'ল মানে তাৰ ভাল ৰাস্তা আছে। এইফালে এইটো এইডোখৰ বেয়া আছে। এইখিনিৰ পৰা এইখিনিলৈকে ৰাস্তাডোখৰ বনালে ভাল হ'ব নহয় জানো? ভাবিছোঁ চৰকাৰে এই ৰাস্তাডোখৰ বনাই দিয়ক।